নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই তোমালোকৰ কাৰণে আৰু এটা ট্ৰান্সলেশ্যন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত আমি শিকিম কিছুমান সাধাৰণ এছামিজ বাক্যক বা সাধাৰণতে আমি ইউজ কৰি থকা এছামিজ বাক্যবোৰক আমি ইংৰাজীত ক'বলৈ শিকিম। যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। তোমালোকে অতি সোনকালে ইংৰাজী ভাষাটো শিকিব পাৰিবা মোৰ চেনেলৰ পৰা। মোৰ ভিডিঅ'বোৰ যদি প্ৰত্যেক দিনে চাই থাকা তেনেহ'লে তোমালোকে অতি সোনকালে ইংৰাজী ভাষাটো শিকিব পাৰিবা। আৰু এনেধৰণৰ ট্ৰান্সলেশ্যন ভিডিঅ' মই ইয়াৰ আগতে কেইবাটাও দিছোঁ, তোমালোকে আগৰ ভিডিঅ'বোৰ চাই লোৱা আৰু এই ভিডিঅ'টি সম্পূৰ্ণ স্কিপ নকৰাকৈ চাই থাকা। চোৱা, দিছ ইজ মাই পেন, এইটো মোৰ কলম। ডেট ইজ ইউৰ হাউচ, এইটো তোমাৰ ঘৰ। দিছ ইজ আৱাৰ স্কুল, এইখন আমাৰ স্কুল। ডেট ইজ দেয়াৰ হোম, এইটো তোমালোকৰ ঘৰ। দিছ ইজ ৰীতা এ বুক, এইখন ৰীতাৰ কিতাপ। দিছ ইজ এ বইজ হাই স্কুল, এইখন ল'ৰাৰ হাই স্কুল। দেয়াৰ ইজ এ গাৰ্ল হাই স্কুল, তাত এখন ছোৱালীৰ হাই স্কুল আছে। বইজ প্লে ফুটবল, ল'ৰাবিলাকে ফুটবল খেলে। দ্য মেন গ'জ দেয়াৰ, মানুহজন তালৈ যায়। ফাদাৰ ছেজ ছো, দেউতাই সেইদৰে কয়। হি গ'জ টু স্কুল, তেওঁ স্কুললৈ যায়। মাই ব্ৰাদাৰ ইজ এ ডক্টৰ, মোৰ ভাইটি এজন ডাক্তৰ। নবীন ইজ এ ষ্টুডেণ্ট, নবীন এজন ছাত্ৰ। অনুগ্ৰহ কৰি মোক এগিলাচ পানী দিবনে? উইল ইউ প্লিজ গিফ্ট মি এ গ্লাছ অফ ৱাটাৰ। তুমি এতিয়া যাব পাৰা। ইউ মেনি গ' নাও, তুমি দীৰ্ঘজীৱী হোৱা। মাই ইউ লাইফ লং, মই বাহিৰলৈ যাব পাৰোঁনে মহোদয়? মাই আই গ' আউট ছাৰ, খিৰিকীখন বন্ধ কৰা। শ্বট দ্য উইণ্ড', দুৱাৰখন খোলা। অ'পেন দ্য ড'ৰ। এনেধৰণৰ সৰু সুৰা ইংৰাজী বাক্যবোৰ সকলোৱে জনাটো প্ৰয়োজন। যদি তুমি ইংৰাজী ভাষাটো শিকিব খোজা বা এনেধৰণৰ সাধাৰণ এছামিজ বাক্যবোৰ ইংৰাজীত ক'বলৈ খোজা তেনেহ'লে তুমি ইংৰাজী শিকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। তোমালোকে অতি সোনকালে ইংৰাজী ভাষাটো শিকিব পাৰিবা। আৰু এনেধৰণৰ ট্ৰান্সলেশ্যন ভিডিঅ' ইয়াৰ আগতে কেইবাটাও দিছোঁ, তোমালোকে আগৰ ভিডিঅ'বোৰ চাই ল'ব পাৰা। আৰু আজিৰ ভিডিঅ'টো ইয়ালৈকে সমাপ্ত কৰিছোঁ। যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি লোৱা।